Hi, hello, namaskar. Welcome to my YouTube channel, Small Mix Vlogs. গতিকে ভিডিওটো চাই থাকো শেষলৈকে বেছি দীঘলীয়া নহয় 2 মিনিট 3 মিনিটৰ ভিডিও বহুদিন ভিডিও দিব পৰা নাই কলেজত এক্সাম হৈ আছে পঢ়িব লাগে গতিকে পৰীক্ষাটো দিলে কিনে ভিডিও বনাম আৰু ডেইলি ভিডিও দিবলৈ চেষ্টা কৰিম গতিকে এইটা দিন ভিডিও দিব পৰা নাই সো বেয়া নাপাব আজি এনে পথাৰৰ ৰাইজৰ বিলাকৰ ধান কাটিছে বাৰু আমাৰ ধান কটাই নাই এতিয়ালৈকে ভালদৰে পকা নাছিল এতিয়া বকিছে গতিকে দেউতাই ধান কাটিম বুলি ক'লে ধান কটা এটা প্ৰথম ভিডিও এটা এনেই বনাই দিম আৰু গতিকে মই এবাৰ কাটিবলৈ চেষ্টা কৰিম গতিকে চাই থাকক ভিডিওটো শেষলৈকে আৰু আপোনালোকক নমস্কাৰ জনাইছোঁ আৰু অন্তৰৰ পৰা কৈছোঁ যে যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু লগতে লাইক শ্বেয়াৰ কমেণ্ট কৰিব কিয়নো যদি আপোনালোকৰ ভৱিষ্যতে মৰম পাই থাকোঁ তেনেহ'লে মোৰ ভিডিঅ'বিলাক বনাই মোৰো ভাল লাগিব মোৰ সৰু এটা ভুল হৈ আছে বাৰু ভিডিঅ'বিলাক বনোৱাৰ কাৰণে মই ভালদৰে ভিডিঅ' বনাব নাজানো গতিকে আপোনালোকে যদি মোৰ ভুল হয় তেনেহ'লে মোক ক্ষমা কৰি দিব আৰু কোনখিনিত মোৰ ভুল আছে বা কি আছে তেনেহ'লে মোক কমেণ্ট কৰি জনাব কমেণ্ট কৰিবলৈ নাপাহৰিব যদি ভাল লাগে তেনেহ'লে এটা কমেণ্ট কৰি দিব লাইক কৰি দিব আৰু মানে আপোনালোকে মৰম দিয়ক যিমান পাৰে সিমান মৰম দিয়ক মোক মৰম বেলেগ একো নালাগে জাষ্ট চেনেলটো মই ছাবস্ক্ৰাইব কৰি দিয়ক যিসকলে ছাবস্ক্ৰাইব কৰা নাই এতিয়ালৈকে কিয়নো আপোনালোকে মোৰ মৰম দি থাকিলে মই ভৱিষ্যতে আগুৱাই যাই থাকিব পাৰিম গতিকে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া ঘৰৰ পৰা ওলাই এয়া মোৰ দুটা মৰম লগা শহাৰ পোৱালি আছে চাওঁ এই দুটা চিকুমিকু কি খবৰ এই দুটা এই দৰ্জাখন খোলা দেখা পালে বাহিৰত আহোঁ হ'ব কৰে এইটো এটা আছে আৰু এইটো এটা ভিতৰৰ ফালে ই অলপ বজ্জাত বাৰু ই অলপ বেছি বজ্জাত ই অলপ বেছি বজ্জাত সি অলপ শান্ত এইটো মাইকী সেইটো মতা এই দুটা আৰু পোহনীয়া হিচাপে এই দুটাকে ৰাখিছোঁ ভাল লাগে কিবা এটা কামোৰে কিন্তু ই বহুত কামোৰে এতিয়া কামুৰিছিলে মোৰ হাতখনত এই আমাৰ ঘৰৰ পিছফালে আমাৰ ধাননি পথাৰ আছে গতিকে চাওঁ আৰু ভাল লাগে আৰু মালি পথাৰবিলাক দেখা পায় এতিয়া সকলো মানুহে ধান কাটি আছে বাৰু সকলোখিনি ধান এতিয়ালৈকে কটা হোৱা নাই কিয়নো কিছুমান পকা নাই কিছুমান পিছে এতিয়া আমাৰ কি ধান বনি ধান বুলি কয় নেকি যে জলপান যে বনাই খায় এনেকুৱা ৰাতিপুৱাৰ আহাৰ যে বনাই খায় সেয়া ধান এয়া আৰু গতিকে চাওক এবাৰ পথাৰখন পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বোমা ওচৰৰ পৰা মৰম দিছো গুজাৰি লৈ একো নকবি ভিতৰি নুঘুনে ধৰা দূৰ পাহাৰ গোলাপী দেখিবলৈ শুৱনি খলা বোমা ওচৰৰ পৰা এয়া বৰ্তমান মই ধাননি পথাৰৰ মাজতে আছোঁ এয়া চা মোৰ পাছফালে এয়া খুৰা দুজনে ধান কাটিয়ে আছে এয়া আমাৰ ওচৰৰে হয় খুৰা ধান কাটি আছে গতিকে আমাৰ এতিয়ালৈকে ধান কটা নাই বাৰু গতিকে দেউতাই আজি প্ৰথমবাৰৰ কাৰণে ধান কাটিব প্ৰথমবাৰ নহয় বাৰু এই প্ৰথম আৰু আজিৰ দিনটোৰ পৰা ধান কাটিব আৰম্ভ কৰিব গতিকে চাওঁ কি হয় চাই থাকক বেছি দীঘলীয়া নহয় এয়া ধান কটাৰ এই লক্ষ্মী আইক কটাৰ আগতে সেৱা কৰি লৈছে হেৰাই যায় আবেলি ৰে ৰদালি ধীৰে ধীৰে জীৱনত প্ৰথমবাৰৰ কাৰণে ধান কাটিম বুলি ভাবিছোঁ আজি এবাৰ গতিকে নাজানো বাৰু কাটিব গতিকে এবাৰ চেষ্টা কৰি চাওঁ গতিকে চাওকচোন এবাৰ
প্ৰথমবাৰৰ কাৰণে ধান কাটিছোঁ। ধান কাটিব নাজানো বাৰু, হ'লেও এবাৰ চেষ্টা কৰি চাইছোঁ আৰু। কোন কোনে ধান কাটি পাইছে মই এবাৰ কমেণ্ট কৰি জনাবচোন। এয়া সোণালী ধাননি পথাৰৰ বিষয়ে অলপমান কিবা কৈ দিয়কচোন। এয়া এই আঘোণৰ পথাৰ সুন্দৰ সোণালী পৰিৱেশে খেতিয়কৰ মন যি জোৰ পেলাই যোৱা পৰিৱেশ এটাৰ সৃষ্টি কৰিছে, সেয়া আমি নগ'লেও হ'ব। অসমৰ ৰাজ্যত কি সুন্দৰ পৰিৱেশ, এয়া পথাৰ নদন বদন এক সোণালী ৰূপ ধাৰণ কৰি কি সুন্দৰকৈ এই পথাৰত সোণালী ৰঙে আই মাতৃক এক অলংকাৰযুক্ত সুন্দৰ সোণৰ অলংকাৰ পিন্ধি এটা মোহময়ী নাৰীৰ ৰূপত বা মোহময়ীৰ ৰূপত যি ধুনীয়াকৈ আছে। এই সোণালী পথাৰত সকলো অসমীয়াই, সকলো ডেকা বন্ধু, সকলো যুৱক যুৱতীয়ে এই পথাৰত কাম কৰি যি সৌভাগ্য আৰু যি এটা নিজৰ অস্তিত্ব ৰক্ষাৰ হেতু কি সুন্দৰ কাম এটা আমাৰ এই অসমৰ ৰাইজৰ হাতত আছে। কিন্তু আমি সকলোৱে আজি এই পৰিৱেশত থাকি নিজৰ অস্তিত্বক, নিজৰ মাতৃক, নিজৰ ঘৰখনক, নিজৰ দেশখনক বচাই তুলিবৰ কাৰণে এক সৌভাগ্য, য'ত আমি সকলোৱে কৰ্মঠ হৈ কৰ্মত মনোনিৱেশ কৰি আমি সকলোৱে আগবাঢ়ি আহিছোঁ। আৰু সকলোৱে এই কাম কৰিবৰ কাৰণে যেন এক উদ্যমী আৰু এক সুন্দৰ চিন্তাধাৰাৰে আগবাঢ়ি আহে আমাৰ ল'ৰা ছোৱালীবিলাকে, তাকেই মই কামনা কৰিছোঁ। ফ্ৰেণ্ডছ, এয়া অলপমান এনেই ধান কাটিলৈ চেষ্টা কৰিলোঁ দেউতাৰ লগত কাটিবৰ কাৰণে, গতিকে নোৱাৰোঁ, মোৰ দ্বাৰাই অসম্ভৱ, মই ধান কাটিব নাজানো আৰু নোৱাৰিমো। হ'লেও গাঁৱৰ ল'ৰা হিচাপে এবাৰ চেষ্টা কৰি চাম বাৰু, কেনেকৈ কাটিব পাৰি, কেনেকৈ কি কৰিব পাৰি। গতিকে ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ। গতিকে যিসকলে ভিডিঅ'টো চাই ভাল পালে, গাঁৱৰ প্ৰতি মৰম আছে বা ধাননি পথাৰৰ প্ৰতি মৰম আছে, তেনেহ'লে তেওঁলোকে ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব। আৰু যিসকলে, মই আকৌ পুনৰবাৰ কৈছোঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰোঁ। গতিকে টিল দেন টাটা, বাই বাই।